নমস্কাৰ SHS 93 সিদ্দিকী চেনেলটোৰ পৰা মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি এটি ভিডিঅ' প্ৰস্তুত কৰিবলৈ ওলাইছোঁ, যিহেতু যোৱা 29 এপ্ৰিল তাৰিখে 2020 তাৰিখে ভাৰতৰ এগৰাকী বিখ্যাত অভিনেতা ইৰফান খান আমাৰ মাজৰ পৰা চিৰবিদায় মাগিছে। সেয়েহে তেওঁৰ সমূহ পৰিয়াললৈ মোৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তাৰ লগতে তেওঁৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ কাৰণে কামনা কৰিছোঁ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি যিটো ভিডিঅ' বনাম, ভিডিঅ'টো হৈছে তেওঁ টাইমছ অফ ইণ্ডিয়ালৈ যিখন পত্ৰ প্ৰেৰণ কৰিছিল, সেই পত্ৰখনত কি কথা উল্লেখ কৰিছে সেই বিষয়ে এই পত্ৰখিনিৰ কথাখিনি আপোনালোকৰ মাজত মই অৱগত কৰাম। একথা আপোনালোকে মনত সহযোগিতা কৰিব আৰু ভিডিঅ'টোৰ শেষত কমেণ্ট কৰি জনাব। তাৰ লগতে আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। তাৰ লগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব, যাতে নিয়মিত আপডেটসমূহ পাই থাকে। তো আহকচোন আমি সেই ভিডিঅ'টো বা সেই পত্ৰখন কি কথা উল্লেখ কৰিছে সেইখিনি আমি জানো আহকচোন। অভিনেতা ইৰফান খানে টাইমছ অফ ইণ্ডিয়ালৈ লিখা পত্ৰখন হৈছে এইটো। অলপ দিন হ'ল মই জানিব পাৰিছোঁ মোৰ হাই গ্ৰেড নিউৰো কেঞ্চাৰ হৈছে। এই শব্দটোৰ লগত মোৰ নতুনকৈ পৰিচয় হৈছে। এই অসুখটো ইমানেই বিৰল যে ইয়াৰ কোনো নিৰ্দিষ্ট কোনো চিকিৎসা নাই। অনিশ্চিতভাৱে মই প্ৰতিটো দিন প্ৰতিটো পল পাৰ কৰিছোঁ, অথচ ইয়াৰ আগেয়ে কিন্তু মই অন্য এক জগতত বিচৰণ কৰি ফুৰিছিলোঁ। বহু স্বপ্ন, পৰিকল্পনা আৰু উচ্চ আকাংক্ষাত ডুব গৈ আছিলোঁ। এখন দ্ৰুতবেগী ৰেলৰ যাত্ৰী আছিলোঁ মই, কিন্তু হঠাৎ মোৰ এই যাত্ৰাৰ ছন্দপতন হ'ল। ভাৱ হ'ল যেন মোৰ এই ৰেলৰ টিকট পৰীক্ষকজন আহি মোক জনাই দিলে, তোমাৰ ভ্ৰমণ ইয়াতেই শেষ, এতিয়া তুমি নামি যাব লাগিব। মই আচৰিত। সেই টিকট পৰীক্ষকজনৰ লগত মই তৰ্কাতৰ্কি কৰিছোঁ। তেওঁক বাৰে বাৰে কৈছোঁ এইটো মোৰ গন্তব্যস্থান নহয়। ভাৱ হৈছে এই বিশাল পৃথিৱীখনত মানুহ যেন সঁচাকৈয়ে শক্তিহীন জীৱ। তথাপিও আমি জীৱনকে আঁকোৱালি লৈ ব্যস্ত হৈ থাকোঁ। মোৰ অসুখৰ কথা জনাৰ পাছত হেজাৰ অনিশ্চয়তাৰ মাজত মোৰ সন্তানক বুজাইছোঁ। অনিশ্চয়তাৰ মাজত মই আৰু বেছিদিন নাথাকিম। এইবোৰৰ মাজতেই কিবা এক ভয়াৱহ যন্ত্ৰণাই যেন মোক গ্ৰাস কৰি আনিছে। জীৱনৰ মৃত্যুৰ মাজত যেন এটা পথৰ ব্যৱধান। হয়, জীৱন আৰু মৃত্যুৰ মাজত যেন এটা পথৰ ব্যৱধান। ৰাস্তাৰ এফালে মই থকা হস্পিটালখন, আনটোফালে এখন ক্ৰিকেট ষ্টেডিয়াম। এয়াই প্ৰথমবাৰৰ বাবে যেন জীৱনটোক প্ৰকৃত অৰ্থত বুজিব পাৰিছোঁ। জীৱনৰ সৈতে যুদ্ধখন চলাই যাম। বহু মানুহে মোৰ বাবে বহু প্ৰাৰ্থনা কৰিছে। হয়, বহু মানুহে মোৰ বাবে বহু প্ৰাৰ্থনা কৰিছে। তেওঁলোকে মোক শুভকামনা জনাইছে। তেওঁলোকৰ বহুতেই মোক চিনি পাওঁ। হয়, তেওঁলোক বহুতকেই মই চিনি পাওঁ আৰু বহুতকেই মই চিনি নাপাওঁ। তেওঁলোকে মোক অনুপ্ৰেৰণা যোগাইছে। আকৌ কৈছোঁ মই, তেওঁলোকে মোক অনুপ্ৰেৰণা যোগাইছে। মই যেন উঠি ভাহি ফুৰিছোঁ জীৱন জোৱাৰত। ধন্যবাদ, নমস্কাৰ।